কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সষ্টম হৈ পৰা দেখা গৈছে। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱে সদৰি কৰা অনুসৰি অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২৬ ফেব্ৰুৱাৰী বিয়লি কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা কহৰা বনাঞ্চলত হাতী ছাফাৰী অথবা জীপ ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে এতিয়া গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰৰ বাট-পথ মেৰামতিত ব্যস্ত হৈ পৰিছে। সমান্তৰালকৈ আৰক্ষীও ব্যস্ত হৈ পৰিছে যাতে ৰাষ্ট্ৰপতিগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো সুৰুঙা থাকি নাযায়। আনহাতে দেওবাৰে বিয়লি ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱে স্বয়ং কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। উল্লেখ্য, যদি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এইবাৰ কাজিৰঙালৈ আহে তেন্তে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হ'ব। কাৰণ ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি ভাৰতৰ ৬ষ্ঠজন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল। উল্লেখ্য, ইয়াৰ পিছত অৰ্থাৎ ১৯৮৩ চনত ভাৰতৰ উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাও উক্ত পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। ইয়াৰ উপৰিও এতিয়ালৈকে দেশৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সেনা প্ৰধানকে আদি কৰি দেশ বিদেশৰ বহু VVIPয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। আমাৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয় কাজিৰঙাত ২৬ আৰু ২৭ তাৰিখ তেওঁ অৱস্থান কৰিব আৰু এইটো বহুত দিনৰ মূৰত, বহুত বছৰ মূৰত এনেকুৱা এটা আমি ভাল সুযোগ আৰু আমাৰ সৌভাগ্য যে মহামহিম ৰাষ্ট্ৰপতি ইয়ালৈ পদাৰ্পণ কৰিব। সেইটোৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ, আমাৰ বন বিভাগৰ চবে লগ লাগি গোটেইখিনি আমি এতিয়া আৰম্ভ কৰিছোঁ আৰু আমি তেওঁক খুব ভাল এটা ইয়াতে ৱেলকাম হয় আৰু যাতে ৰাইজেও ভাল পায়। আমি আৰু তেওঁ কাজিৰঙাটো এটা মনত সদায় কাৰণে থাকি যায়, তেনেকুৱা আমি এটা প্ৰচেষ্টা চলাই আছোঁ। হয়, তেওঁ ইয়াতে আহি তেওঁ প্ৰথম দিনা প্ৰগ্ৰাম বাগৰিতে, মানে আফটাৰনুন, দুপৰীয়া বাগৰিত ইয়াৰ পৰা তেওঁ উদ্যানৰ পৰিদৰ্শন কৰিব। তাৰপিছত নেক্সট দিনাখন আমাৰ কহৰা ৰাতিপুৱা হাতী ছাফাৰী বা যেনেকৈ কৰে হাতী ছাফাৰীও হ'ব পাৰে বা জীপ ছাফাৰী, এইখিনিতে আমি জীপ ছাফাৰীৰ ব্যৱস্থা কৰি আছোঁ। বহুত আগতে আহিছিল। বিশেষ প্ৰতিবেদন, কাজিৰঙা লাইভ। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.